নাৰীগৰাকীৰ নাভিৰ লক্ষণৰ ওপৰত ভিত্তি কৰি নাৰীগৰাকী কেনেধৰণৰ হয় শাস্ত্ৰই কিছুমান কথা কয় আৰু এই শাস্ত্ৰৰ গোপন কথাসমূহে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ ভিডিঅ'টোৰ ৩ নম্বৰ যোনটো লক্ষণ সেইটো বহু নাৰীৰ জীৱনৰ সৈতে মিল খায়। শাস্ত্ৰত কোৱা হৈছে নাৰীৰ নাভি হৈছে জীৱন শক্তিৰ কেন্দ্ৰ। ইয়াতে মাতৃত্ব শক্তি জন্ম লয়, মানসিক শান্তি জন্ম হয় আৰু ভাগ্যৰ সূত্ৰ বান্ধ খায়। এই কাৰণেই কোৱা হয় নাৰীৰ নাভি শক্তিশালী মানে তেওঁৰ আত্মা শক্তিশালী। প্ৰথমে আমি আলোচনা কৰোঁ গভীৰ আৰু স্পষ্ট নাভি। শাস্ত্ৰৰ মতে এনে নাৰী হৈছে ধৈৰ্যশীল, দুখ সহজে প্ৰকাশ নকৰে কিন্তু ভিতৰি শক্তিশালী। জীৱনৰ কঠিন সময়ত এই নাৰীয়ে সংসাৰ ধৰি ৰাখিবলৈ সক্ষম হয়। দ্বিতীয়তে আমি আলোচনা কৰিম গোলাকাৰ নাভি। জ্যোতিষমতে চন্দ্ৰ শক্তি এই নাভি থকা নাৰীৰ বেছি। মাতৃত্ব গুণো প্ৰবল হোৱা দেখা যায় আৰু ঘৰখনত সুখ শান্তি বিৰাজ কৰে। এনে নাৰী থকা ঘৰত অকাৰণ অশান্তিসমূহ নাথাকে বুলি লোকবিশ্বাস আছে। কিছুমান নাৰীৰ নাভি অঞ্চলত স্বাভাৱিক উষ্ণতাই বিৰাজমান কৰে। শুক্ৰ গ্ৰহৰ প্ৰভাৱত এনে হোৱা বুলি অনুমান কৰা হয়। এই নাৰীৰ আত্মবিশ্বাস থাকে, দেখিবলৈ আকৰ্ষণ থাকে আৰু নিজৰ মৰ্যাদা নিজে বুজে, কিন্তু অহংকাৰ নকৰিলে এই শক্তি সদায় থাকে। আৰু ইয়াৰ পিছতে আমি আলোচনা কৰিম যি নাৰীয়ে নাভি স্পৰ্শ কৰিলে শান্তি অনুভৱ কৰে। আধ্যাত্মিক মতে তেওঁলোক হৈছে পূৰ্বজন্মৰ সাধক আৰু তেওঁলোকৰ মন স্বাভাৱিকভাৱেই ধ্যানমুখী। ঈশ্বৰৰ লগত গভীৰ সংযোগ তেওঁলোকে অনুভৱ কৰে আৰু এনে নাৰী সাধাৰণ নহয় বুলিয়েই গণ্য কৰা হয়। তেওঁলোকে গভীৰ সংযোগ প্ৰতিটো পলতে অনুভৱ কৰিব পাৰে। এতিয়া আমি আলোচনা কৰিম যে কোনসকল নাৰীয়ে জীৱনত বেছিকৈ দুখ পায় বা কষ্ট পায়। শাস্ত্ৰমতে শক্তিশালী নাৰীয়ে সাধাৰণতে বেছি পৰীক্ষা পায়। তেওঁলোকে দুখ সহিব জানে, সকলোৰে বাবে নিজকে ত্যাগ কৰিব তেওঁলোকেই জানে আৰু নিজৰ কথা তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ক'বলৈ থাকি যায় বা নিজকে আগত ৰাখিব নাজানে। এতিয়া আমি আলোচনা কৰিম যে নাৰী দেহত যিখিনি শক্তি থাকে সেইখিনি আপুনি কেনেকৈ সুৰক্ষিত ৰাখিব। প্ৰথম হৈছে নিজৰ শৰীৰক অসন্মান কোনোদিনাই নকৰিব। নিজকে বেয়া বুলি ভবা বা নিজকে নিম্নমানৰ, নিজকে হীন বুলি ভবা সেইসমূহ চিন্তাধাৰাৰ পৰা আপোনালোক আঁতৰি থাকক। নেক্সট হৈছে পিৰিয়ডছৰ সময়ত নিজকে অপবিত্ৰ নাভাবিব। এই সময় হৈছে শক্তিৰ সময়। লগতে আপোনালোকে সোমবাৰে চন্দ্ৰ শান্তি প্ৰাৰ্থনা কৰিব পাৰে। মনটো আপোনালোকৰ শান্ত ৰাখে আৰু শক্তিসমূহ বজাই ৰাখে। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।